আমাৰ মানে মুঠৰ ওপৰত পেটত লাত মৰা বুলি এটা শব্দ কয় নহয়, সেইটোৰ পৰ্যায় চলি আছে। আমাৰ বহুত কষ্ট হৈছে আমাৰ। পেটত গাঁঠি দিব লগীয়া হয়। শুৱালকুছিৰ এই ব্যৱসায়টো যে আৰু বহুত দিন টিকি থাকিব সেইটো আমি আশা কৰা নাই। নমস্কাৰ, মই অসমত স্বাগতম জনাইছোঁ। আজি পুনৰ আহিছোঁ শুৱালকুছিলৈ। শুৱালকুছিৰ যিসমূহ কাপোৰ, সেই কাপোৰসমূহৰ দৰে ঠিক একে ধৰণৰ কিছু সংখ্যক কাপোৰ এতিয়া বজাৰত দেখিবলৈ পোৱা যায়। আৰু গুৱাহাটীৰ আশে পাশে কিছু সংখ্যক ব্যৱসায়ীয়ে এতিয়া কিছুমান টেষ্টিং লেব পাতিছে আৰু সেই টেষ্টিং লেবৰ পৰা যিসমূহ কাপোৰ তেওঁলোকে উলিয়াই পঠিয়ায়, সেই কাপোৰসমূহ শুৱালকুছিৰ কাপোৰৰ সৈতে প্ৰায় একেই। আৰু সেয়েহে একে ধৰণৰ কাপোৰ বুলি ভাবি আমাৰ সাধাৰণ লোকসকলে তাক লৈ যথেষ্ট পৰিমাণে বিপদত পৰিছে আৰু তেওঁলোকে ঠগ খাইছে। আৰু সেয়েহে শুৱালকুছিৰ লোকসকলে এক নতুন পদ্ধতি তেওঁলোকে উদ্ভাৱন কৰিছে আৰু সেই নতুন পদ্ধতিৰ জৰিয়তে এতিয়া আপোনালোকে শুৱালকুছিৰ কাপোৰসমূহ আৰু কিছু ভালকৈ আপোনালোকে চাব পাৰিব আৰু বেয়া কাপোৰ আৰু ভাল কাপোৰৰ মাজত আপোনালোকে পাৰ্থক্যটো বিচাৰি উলিয়াব পাৰিব। আৰু এই সকলোবোৰ কথা জানিবৰ বাবে আজি আহিছিলোঁ আমি ধৰ্ম আৰু কৰ্ম সংস্কৃতিৰ মিলনভূমি শুৱালকুছিলৈ। গতিকে আহক শুৱালকুছিলৈ যাওঁ, কিনো তেওঁলোকে নতুন পদ্ধতিটো উলিয়াইছে আৰু এই নতুন পদ্ধতিৰ জৰিয়তে কেনেদৰে আপুনি শুৱালকুছিৰ প্ৰকৃত কাপোৰসমূহ চিনাক্ত কৰিব পাৰিব সেয়া আমি জানিবলৈ চেষ্টা কৰোঁ। শুৱালকুছিৰ ওপৰত যেতিয়া ভিডিঅ' প্ৰস্তুত কৰা হয় তেতিয়া আপোনালোকে শালসমূহ দেখে বা বহুত ডাঙৰ ডাঙৰ কিছুমান ফেক্টৰী দেখে, কিন্তু আজি আমি আপোনালোকক এখন বাস্তৱ ছবি দেখুৱাবলৈ আহিছোঁ আৰু আহিছোঁ এখন বিশেষ শাললৈ। কিমান বছৰৰ পৰা আপুনি জড়িত ইয়াৰ সৈতে? তাঁতশাল শিকিছোঁ সৰুৰ পৰা। তাৰমানে এই উদ্যোগটোৰ সৈতে আপুনি জড়িত হোৱা প্ৰায় 60 বছৰ। 60 বছৰ মানে হয়। তাৰমানে কথাখিনি এনেকুৱা যে আগতে সকলোৰে ঘৰত তাঁতশালক কেন্দ্ৰ কৰি পৰিৱেশ এটা সূচনা হৈ আছিল। সৰু সৰু ল'ৰা ছোৱালীবোৰে যিবোৰ কাম কৰিব পাৰে, তেওঁলোকে মহুৰা বব পাৰে বা এনেকুৱা কামখিনি কৰি দিয়ে আৰু ডাঙৰসকলে বয়। আৰু যেতিয়া ডাঙৰ হয় বা বব পৰা হয় তেতিয়া কাপোৰ বলে আৰু খুব ধুনীয়া এটা ধৰক কাপোৰ এটা পৰিৱেশ আছিলে। তেনেকুৱা সুন্দৰ পৰিৱেশ এটা শুৱালকুছি গাঁওখনত চলি আছিলে। এতিয়া আজি কেইবছৰমানৰ পৰা এই এটা হতাশাত ভুগিব লগা হৈছে। শুৱালকুছিৰ কাপোৰটো যেতিয়া বাহিৰলৈ গৈ ইয়াৰ কথাটো ইয়াৰ নকল কৰি যেতিয়া শুৱালকুছিৰ কাপোৰ বুলি বিকি আছে, সেইটোত আমাৰ এফেক্ট হৈছে। মানে শোচনীয় অৱস্থালৈ আমি পৰিণত হৈছোঁ। আমি যিটো কৰ্ম কৰি আমি পৰিয়াল চলাই আছিলোঁ, সেই কৰ্মটোৰে পৰিয়াল নহয় নিজে খাবলৈ এতিয়া নজৰা হৈছে। আমাৰ কপিনাশ হৈ যায় ইয়াত লাগি লাগি। এইটো ডক্তৰৰ ওচৰত ট্ৰিটমেণ্ট ল'ব লাগে স্কিনৰ কাৰণে। আমাৰ মানে মুঠৰ ওপৰত পেটত লাত মৰা বুলি এটা শব্দ কয় নহয়, সেইটোৰ পৰ্যায় চলি আছে। বহুত প্ৰব্লেম পাইছোঁ। ধৰ আমি যিবিলাক কাপোৰ বৈ আছোঁ, এতিয়া গামচাটো মই এই ফাৰ্ষ্ট বাতিৰ পৰা এখনো গামচা মই বিক্ৰীয়ে যোৱা নাই, ঘৰত জমা হৈ আছে। তাত আনিবতো আমাৰ ধৰ পইচা লাগিব। আগতে এই চিজন টাইমত ৰাতিৰ দিনা আমি পোহৰকাত দিয়া যায়। এতিয়া আপুনি যদি চাই বজাৰত কিন্তু মানুহে কাপোৰ কিন্তু কিনি আছে, কিন্তু আমাৰ তাত তাৰমানে নাই, নাই। চব্জি কিনিব লাগে, দালি কিনিব লাগে, চাউল কেতিয়া চৰকাৰে দিছি, আমাকতো বেলেগ বস্তুটো দিয়া নাই। আমি ইমান দাম, মিঠাতেলৰ দাম, কিবাৰ দাম, ইমান দাম বস্তুবিলাকৰ নাটানে। এনেকৈ চলি আছো আৰু নাই, বহুত কষ্ট হৈছে আমাৰ। পেটত গাঁঠি দিব লগীয়া হৈছে। সেইকাৰণে শুৱালকুছিৰ এই ব্যৱসায়টো যে আৰু বহুত দিন টিকি থাকিব সেইটো আমি আশা কৰা নাই। কথাখিনি শুনি সঁচাকৈ বেয়া লাগিল। যিটো শুৱালকুছিৰ শিল্প উদ্যোগ, এই তাঁত শিল্প উদ্যোগটো বৰ্তমান যথেষ্ট পৰিমাণে সংকটত পৰিছে। আৰু আপোনালোকে কথাখিনি শুনিলেই এটা সময়ত খুব সুন্দৰকৈ এই উদ্যোগটো চলি আছিল আৰু এই উদ্যোগটোৰ পৰা তেওঁলোকৰ যি উপাৰ্জন হৈছিল, লোকসকলৰ তাঁত শিল্পৰ সৈতে জড়িত যিসকল লোক, তেওঁলোকৰ যি উপাৰ্জন হৈছিল সেই উপাৰ্জনেৰে তেওঁলোকে খুব সুন্দৰকৈ তেওঁলোকে জীৱনটো কটাব পাৰিছিল, নিজৰ সন্তানকো উচ্চ শিক্ষিত কৰিব পাৰিছিল। কিন্তু বৰ্তমান সময়ত তেওঁলোক অলপ শংকিত হৈ পৰিছে এই উদ্যোগটোক লৈ, কাৰণ তেওঁলোকৰ এতিয়া বৰ্তমান সময়ত কাপোৰৰ চাহিদাসমূহ যথেষ্ট পৰিমাণে কমি আহিছে, বাহিৰত বাঢ়ি আছে। কিন্তু তেওঁলোকৰ যিসমূহ কাপোৰ, সেই কাপোৰসমূহ মানুহে তেনেকৈ শুৱালকুছিৰ পৰা ওলাই যোৱা নাই, যিমান পৰিমাণৰ কাপোৰ আগতে ওলাই গৈছিল। কিন্তু বজাৰততো বিক্ৰী হৈয়ে আছে, অৰ্থাৎ সেই কাপোৰখিনি বাহিৰৰ পৰা যিবোৰ কাপোৰ আহিছে সেই কাপোৰসমূহ যথেষ্ট কম মূল্যত আহে আৰু দোকানীয়ে সেই কাপোৰখিনিত বেছি পৰিমাণে লাভ কৰিব পাৰে। আৰু সেইবাবে কি হৈছে, সেই কাপোৰখিনিৰ চাহিদা বাঢ়ি গৈছে বা দোকানীয়ে সেই কাপোৰখিনি বিক্ৰী কৰি দিছে আৰু সাধাৰণ লোকসকলেও সেই কাপোৰখিনি শুৱালকুছিৰ কাপোৰ বুলি কিনি আছে। ফলস্বৰূপে কি হৈছে, শুৱালকুছিৰ কাপোৰসমূহ শুৱালকুছিতে পৰি ৰৈছে, কিন্তু শুৱালকুছি বুলি বাহিৰৰ কাপোৰবোৰ জনসাধাৰণে কিনি আছে। আৰু ইয়াৰ ফলত গোটেই উদ্যোগটোৱে বৰ্তমান সংকটত পৰি গৈছে। আৰু পিতৃ মাতৃসকলেও নিজৰ সন্তানক এতিয়া এই উদ্যোগটোৰ সৈতে জড়িত হ'বলৈ তেওঁলোকে ক'বলৈ অকণমান ভয় কৰিছে, কাৰণ উদ্যোগটো দেখিছে এটা মৃত্যুমুখী এটা উদ্যোগ হৈ পৰিছে, কাৰণ এই উদ্যোগটোৰ পৰা চলি থকাটো যথেষ্ট পৰিমাণে অসম্ভৱ হৈ পৰিছে। আৰু সেইবাবে তেওঁলোকে শংকিত হৈ পৰিছে যে এই উদ্যোগটো এদিন নোহোৱা হৈ যাব নেকি। এই উদ্যোগটো নোহোৱা হৈ গ'লে অসমৰ পৰা এটা ডাঙৰ সম্পদ হেৰাই গুচি যাব। কি কাৰণেনো এয়া হৈ আছে সেয়া জানিবৰ বাবে আমি ইয়ালৈ আহিছিলোঁ আৰু আপোনালোকক আমি এখন আচল ছবি দেখুৱালোঁ যে তেওঁলোক কেনেদৰে শংকিত হৈ পৰিছে। গতিকে ইয়াৰ পৰা বাচিবলৈ আমি কি কৰিব লাগিব আৰু ইয়াৰ পৰা বাচিবলৈ হ'লে শুৱালকুছিৰ এই শিল্পটোৰ সৈতে জড়িত লোকসকলেনো কি নতুন ব্যৱস্থা কৰিছে সেয়া জানিবৰ বাবে আহক এইবাৰ আমি যাওঁ লেবৰেটৰীলৈ।
ইয়াতে হয় পৰীক্ষা ইয়াতে হয় আমাৰ মানুহে আপোনাৰ বাকীখিনি দাদা নমস্কাৰ নমস্কাৰ। হয়। আজি আপোনালোকৰ এই পৰীক্ষাৰ কাৰণে আহিলো চাবৰ বাবে কেনেকৈ শুৱালকুছিৰ কাপোৰবোৰ পৰীক্ষা কৰা হয় বা অকণমান যদি বুজাই দিয়ে দৰ্শকসকলক যে কেনেদৰে তেওঁলোকে চিনাক্ত কৰিব এই গোটেই কথাখিনি এবাৰ যদি কয়। প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ শুৱালকুছিবাসীৰ হৈ হয় আমাৰ ইয়াত প্ৰথম কথা এটা মাইক্ৰস্কোপিক এনালাইচিছ হয় হয়, তাৰ দ্বাৰা ইয়াত কাপোৰবিলাক পৰীক্ষা কৰা হয় এইটো হ'ল আপোনাৰ পৰীক্ষা কৰা মেচিন ইয়াৰ মাইক্ৰস্কোপিক লেন্সেৰে পৰীক্ষা কৰা হয় আৰু ইয়াত ভিউবিলাক এনেকুৱা আহে যদি আপোনাৰ সূতাটো মুগা হয় মুগাৰ ভিউটো এনেকুৱা আহিব কটন হ'লে এনেকুৱা আহিব এৰী হ'লে এনেকুৱা মালবেৰী হ'লে এনেকুৱা এইফালে পৰীক্ষা কৰিয়ে আছে নহয় এইপিনে পৰীক্ষা কৰি আছে ইয়াত তাৰমানে সূতাটো কি হয় সেইটো পৰীক্ষা হয় কৰে সূতাটো আপোনাৰ ইয়াত পৰীক্ষা কৰা হয় অ'। আৰু সেই পৰীক্ষাৰ ওপৰত ভিত্তি কৰি প্ৰতিবেদন দিয়া হয় এইখন হ'ল আপোনাৰ বিশুদ্ধতাৰ প্ৰমাণ হিচাপে অ'। প্ৰতিবেদন তাৰমানে তাত পৰীক্ষা কৰি যিটো পাব হয়। সেইটোৱে ইয়াত উল্লেখ কৰি দিয়ে ইয়াত উল্লেখ কৰি দিয়ে ইয়াত টিক মাৰ্ক কৰা থাকিব আৰু এইটো যে শুৱালকুছি টেষ্টিং লেবৰেটৰীৰ পৰা হৈছে পৰীক্ষাটো এইখন তাৰ বিশুদ্ধতাৰ প্ৰমাণ পত্ৰ আগতে বাৰকোড লগাইছিলে বাৰকোড আছে শিপিনীৰ পৰিচয় থকা বাৰকোড এতিয়া এটা নতুন বস্তু আপোনাৰ মানে নতুন এটা পদ্ধতি আমি মানে লঞ্চ হৈছে এইটো QR কোড এইটো QR কোড আহক আমি সেইখন টেবুলত আপোনাক ভালদৰে বুজাই দিওঁ এইটো আজিকালি তাৰমানে নতুন এতিয়াৰ যিখিনি কাপোৰ আপোনালোকৰ হয়। শুৱালকুছিৰ পৰা যিখিনি ওলাই গৈছে সেইখিনি তাৰমানে বাৰ কোডটো নাথাকে QR কোডটো থাকে হয় হয় লগতে এইটো আপোনাৰ হ'ল আমাৰ শুৱালকুছিৰ 3D হলোগ্ৰাম ট্ৰেডমাৰ্ক এইটো আপোনাৰ প্ৰত্যেকখন শুৱালকুছিৰ কাপোৰৰ লগতে এইটো 3D হলোগ্ৰাম লাগি থাকিব আৰু যিহেতু আপোনাক বাৰকোডৰ ঠাইত আমি QR কোডৰ কথা ক'লো হয়। সেইটো আপোনাৰ এইখন টেবুলত আমাৰ হয় হয় আচলতে আপুনি জানিব পাৰে শুনিব পাইছে চাগে যে এতিয়া অসমৰ বিভিন্ন প্ৰান্তত আকৌ কিছুমান নতুনকৈ টেষ্টিং লেবৰেটৰী গঢ় লৈ উঠিছে আপুনি শুনা পাইছে শুনিছো নিশ্চয় শুনিছো হয়। গুৱাহাটী আশে পাশেও তেনেকুৱা হয় কেইবাটাও গুৱাহাটীৰ আশে পাশেও কেইবাটাও তেনেকুৱা শুৱালকুছি টেষ্টিং লেবৰ নিচিনা হুবহু আৰ্হিত টেষ্টিং লেবৰেটৰী পাতা হৈছে প্ৰব্লেমটো ক'ত হৈছে তেওঁলোকেও শুৱালকুছিৰ এই টেষ্টিং লেবৰেটৰীৰ নিচিনাই কাপোৰবোৰ পৰীক্ষা কৰে তাত কৰি কিনে তাত আমাৰ এইখন বিশুদ্ধতা প্ৰমাণ যেনেকুৱা আমি লগাই দিওঁ সেই লেভেলখনৰ নিচিনাই আৰ্হিত তেওঁলোকেও লগাই দিয়ে এতিয়া কাষ্টমাৰ এজনীয়ে ধৰক নকইনা এজনীয়ে যেতিয়া দোকানলৈ আহি কয় যে শুৱালকুছিৰ মোক এযোৰ পাট মুগা কাপোৰ দিয়ক বা নকলেও তেওঁ মনত ভাবি আহে যে মই শুৱালকুছিৰ এযোৰ মানে ব্ৰাইডেল ছেট এটা পিন্ধিম এতিয়া কথা হ'ল দোকানীয়ে যদি অইন বহিৰাগত কাপোৰবিলাক আনি হয় বেলেগ টেষ্টিং লেবতো মানে টেষ্টিং কৰি কিনে ৰাইজৰ আগত উলিয়াই দিয়ে তেওঁতো ধৰিব নোৱাৰিব যে সেইযোৰ শুৱালকুছিত উৎপাদিত হয় নে নহয় তাৰ বাবে আমি এতিয়া নতুনকৈ এই QR কোডটো লঞ্চ কৰিছোঁ এইটো QR কোড চাব ভালদৰে লক্ষ্য কৰিব আগতে আপোনাৰ বাৰকোড আছিল ইয়াৰ ঠাইত এই বাৰকোডটো স্কেন কৰিলে মানে আমি শুৱালকুছি লেবলৈকে পঠিয়াব লাগে এতিয়া আপোনাৰ শুৱালকুছি লেবলৈকে পঠিয়াব দৰকাৰ নাই আপোনাৰ হাতত থকা যিকোনো এণ্ড্ৰইড মোবাইল এটাৰ জিপে হওক ফোনপে হওক যিকোনো QR কোড স্কেনাৰ এটা ব্যৱহাৰ কৰি আপুনি এই QR কোডটো স্কেন কৰক আৰু স্কেন কৰিলে তাত আপুনি সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰিব আৰু লগতে এইখন কাপোৰ যে শুৱালকুছিত নিৰ্মিত মেড ইন শুৱালকুছি বুলি এষাৰ টেগলাইন এটা আপোনালোকে দেখা পাব লগতে কাপোৰখনৰ ফটো আপোনালোকে দেখা পাব আগতে তাৰমানে বাৰকোড যিটো আছিলে সেই বাৰকোডটো লৈ ইয়ালৈ আহিলেহে গ্ৰাহকে গম পায় কিন্তু এতিয়া ইয়াত স্কেন কৰিলে গোটেইখিনি এতিয়া তেওঁ অসমৰ বাহিৰতে থাকক বা অসমৰ ৱৰ্ল্ডত য'তে নাথাকক কিয় তেওঁ নিজৰ এণ্ড্ৰইড মোবাইলেৰে নিজে চেক কৰি চাব পাৰে যে এইখন কাপোৰ শুৱালকুছিত তৈয়াৰী হয় নে নহয় আমিও এবাৰ চাওঁ হয় নিশ্চয় আপুনি চাব পাৰে ইয়াত আপোনাৰ আহিছে শুৱালকুছি চিল্ক টেষ্টিং লেবৰেটৰী টেষ্টিং ডিটেইলছ প্ৰডিউচাৰৰ ID কোনে কাপোৰটো বনাইছে তেওঁৰ এইটো ID নম্বৰ আমাৰ লগত আছে ইয়াত প্ৰডাক্ট টাইপ চাদৰ এখন চাদৰ টেষ্টিং হৈছে এইভাবে চাদৰ ৱাৰ্প মালবেৰী মিন্স পাট সূতা ৱেফট মালবেৰী মিন্স পাট সূতা মেড ইন শুৱালকুছি আপোনালোকে বিশেষকৈ লক্ষ্য কৰক এই টেগলাইনটো যে শুৱালকুছিত নিৰ্মিত মেড ইন শুৱালকুছি লগতে কাপোৰখনৰ সম্পূৰ্ণ প্ৰতিচ্ছবিখনো এইখন আহি গৈছে তো এতিয়া আৰু অসাধু ব্যৱসায়ীয়ে অসমৰ বাহিৰৰ কাপোৰ হওক অসমৰ ভিতৰৰ কাপোৰ য'ৰেই নহওক কিয় কাপোৰ আনি কোনো টেষ্টিং লেবৰেটৰীত পৰীক্ষা কৰিলেও তেওঁ এইটো দাবী কৰিব নোৱাৰে যে এইটো শুৱালকুছিত তৈয়াৰী বা মেড ইন শুৱালকুছি মেড ইন শুৱালকুছি তাত নোলায় অকল শুৱালকুছিত নিৰ্মিত কাপোৰখনতহে মেড ইন শুৱালকুছি বুলি ওলাব তো এইখিনি বৰ্তমান আমি তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰিছো এতিয়া তাৰমানে এই যি নতুন পদ্ধতিটো আপোনালোকে সংযোগ কৰিলে এই সংযোগ কৰা নতুন পদ্ধতিটোৱে জৰিয়তে গ্ৰাহকসকলে এতিয়া অসমৰ বা ভাৰতৰ যিকোনো প্ৰান্তৰ পৰা তেওঁলোকে কাপোৰযোৰ চিনাক্তকৰণ কৰিব পাৰিব খুব উজু আৰু সহজ হৈ পৰিল আগতে অকণমান জটিলতা এটা অকণমান আছিল কাৰণ তেওঁলোকৰ কাপোৰখিনিত এটা বাৰকোড থাকে আৰু সেই বাৰকোডটো
আনিলি পৰীক্ষাগাৰলৈ আনি বা ফটো মাৰি পঠাই পেলাইহে চাব পাৰে যে সেই কাপোৰখনৰ বিশুদ্ধতা কি বা সেই কাপোৰখন প্ৰকৃততে শুৱালকুছিৰ হয়নে নহয় কিন্তু এতিয়া নিজৰ হাততে আপুনি পাৰে আপোনাৰ মোবাইলটোৱে স্কেন কৰাৰ লগে লগে সেই কাপোৰখনৰ ফটোৰ লগতে সকলোবোৰ তথ্য আপোনালোকে তাত পাই যাব লগতে আৰু এটা কথা মই আপোনাৰ ভিডিঅ'ৰ জৰিয়তে সংযোগ কৰিব বিচাৰিছো হয় যে এতিয়া আপোনাৰ এই যে পখিলাখন দেখিছে সিলিক মাৰ্ক অৰ্গেনাইজেশ্যন অফ ইণ্ডিয়াই দিছে চেণ্ট্ৰেল সিলিক বৰ্ডৰ এইখন কিছুমান দোকানী আপোনাৰ কাপোৰত লগাই কিনে কয় যে এইটো বাইদেউ শুৱালকুছিতে নিৰ্মিত বা গ্ৰাহকসকলো মানে নাজানে তেওঁলোকে ভাবে যে এই সিলিক মাৰ্কখন থাকিলেই তাৰমানে শুৱালকুছি তৈয়াৰী কিন্তু এতিয়াৰ পৰা আপোনালোকে অকল সিলিক মাৰ্ক মানে চাইহে কাপোৰখন মানে শুৱালকুছিত বুলি নাভাবিব শুৱালকুছিত যদি হয় মেড ইন শুৱালকুছি চাব লাগিব মেড ইন শুৱালকুছি মানে হ'ল শুৱালকুছিত নিৰ্মিত প্ৰকৃত কাপোৰ আৰু এইখন চালেও নহব প্ৰমাণপত্ৰ চালেও নহব আপোনালোকে স্কেন কৰি চাব এই QR কোডটো আপোনালোকে চাব এতিয়াৰ পৰা কাৰণ এইখিনি কিছু অসাধু ব্যৱসায়ী একে ধৰণৰ কিছুমান লেবেল তেওঁলোকে লগাই দিয়াৰ ব্যৱস্থা কৰিছে আৰু সিল্ক মাৰ্কৰ এই ষ্টিকাৰটো তেওঁলোকে লগাই দিয়ে আৰু সেইবাবে শুৱালকুছিৰ যদি প্ৰকৃত কাপোৰ আপোনালোকে চিনাক্তকৰণ কৰিব বিচাৰিছে তেনেহলে স্কেনাৰে তাত যিটো QR কোড থাকে সেই QR কোডটো স্কেন কৰিব আৰু স্কেন কৰাৰ লগে লগে কাপোৰখনৰ সকলোবোৰ তথ্য আপোনালোকে লাভ কৰিব আমাৰ শুৱালকুছি বস্ত্ৰ এই উদ্যোগটো জীয়াই ৰাখিবৰ বাবে তেওঁলোকে খুব সুন্দৰ আৰু প্ৰশংসনীয় ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া আমাৰ দায়িত্ব হৈছে আমি এই উদ্যোগটো জীয়াই ৰখা আমি শুৱালকুছিৰ যদি কাপোৰসমূহ ক্ৰয় নকৰো আমি যদি বাহিৰৰ কাপোৰসমূহ ক্ৰয় কৰি থাকো তেনেহলে কিছু সময় পূৰ্বে আপোনালোকে দেখা পালে যে শিল্প এই উদ্যোগটোৰ সৈতে জড়িত যিসকল লোক আছে তেওঁলোকে যথেষ্ট পৰিমাণে বিপদত পৰি গৈছে কাৰণ তেওঁলোকৰ কাপোৰসমূহ বিক্ৰী নোহোৱা হৈ গৈছে গতিকে এই কাপোৰসমূহ আমি বিক্ৰী হোৱাৰ ব্যৱস্থা কৰিব লাগিব আমি এই উদ্যোগটোক জীয়াই ৰাখিব লাগিব আৰু সেইবাবে আপোনালোকক এই নতুন পদ্ধতিটোৰ সৈতে চিনাকি কৰাই দিলো বহুত বহুত ধন্যবাদ দাদা লগ পাই ভাল লাগিল আপোনালোকৰ সৈতে বহুতখিনি সময় দিলে আপোনালোকক আৰু আশা কৰিছো ৰাইজে এই আপোনালোকে যি নতুন এটা ব্যৱস্থা ইয়াত সংযোগ কৰিলে শুৱালকুছি কাপোৰ চিনাক্তকৰণ কৰিবৰ বাবে এই ব্যৱস্থাটোৰ জৰিয়তে তেওঁলোকো উপকৃত হ'ব কাৰণ বহু গ্ৰাহকে গম নোপোৱাকৈ আচলতে ঠগ খাই গুচি যায় দোকানীয়ে খুব ধুনীয়াকৈ গেৰাণ্টি দি দিয়ে যে এইখিনি আচলতে শুৱালকুছিৰে কাপোৰ হয় আৰু সকলোৱে কথাখিনি নাজানেও আৰু সেইবাবে এই যি নতুন পদ্ধতি এই নতুন পদ্ধতিয়ে নিশ্চয় তেওঁলোকে উপকৃত হ'ব তেওঁলোকে চিনাক্ত কৰিব পাৰিব কাপোৰখন আচলতে শুৱালকুছি হয় নে নহয় বহুত বহুত ধন্যবাদ আপোনালোকক বহুত বহুত ধন্যবাদ